নমস্কাৰ মই ডক্টৰ মৃদুল মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ আজি আমি আলোচনা কৰিম জিংকযুক্ত খাদ্য আমাৰ দেহত কি প্ৰয়োজন বা জিংকযুক্ত খাদ্যই আমাৰ দেহত কি কাম কৰে আৰু জিংকযুক্ত খাদ্য আমি কোনবোৰ খাদ্যৰ পৰা লাভ কৰিব পাৰোঁ আৰু এগৰাকী ব্যক্তিক কিমান পৰিমাণৰ জিংক আমাৰ দেহত প্ৰয়োজন দৈনিক প্ৰথম কথাটো হ'ল কি জিংকযুক্ত খাদ্য আমাৰ দেহত আমাৰ জিংকে আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো বঢ়ায় গতিকে আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়োৱাৰ কাৰণে ইমিউনিটি বঢ়োৱাৰ কাৰণে জিংকযুক্ত খাদ্য খুবেই প্ৰয়োজন দ্বিতীয় পইণ্টটো হ'ল কোনো ধৰণৰ ঘাঁ আমাৰ দেহত ঘাঁ বা ফহা বা এনেকুৱা ধৰণৰ যেতিয়া হ'ব সেইবোৰ শুকুৱাত জিংকৰ এটা বিশেষ অৰিহণা থাকে জিংকে আমাৰ শুকুৱাত এইবোৰ ঘাঁসমূহ শুকুৱাত সহায় কৰে আমাৰ দেহৰ হেল্থি মেটাবলিজিম যিবোৰ ফাংচন আছে সেই ফাংচনসমূহ জিংকে নিশ্চিত কৰে গতিকে আমাৰ দেহৰ হেল্থি মেটাবলিজিম ফাংচনসমূহত জিংকৰ বিশেষ প্ৰভাৱ আছে আমাৰ দেহত আমাৰ ব্ৰণ বা হালমইনা যিবোৰ ওলায় সেইবোৰতো জিংকে বাধা দিয়ে গতিকে বিশেষকৈ টিনেজৰ যিখিনি ল'ৰা ছোৱালী আছে সিহঁতৰ দেহত যিবোৰ ব্ৰণ বা হালমইনা ওলায় এনেকুৱা ধৰণৰ নোলোৱাৰ কাৰণেও আমাৰ জিংকৰ ভালেখিনি প্ৰভাৱ আছে বয়োবৃদ্ধ ব্যক্তিসকলৰ বয়সীয়াল ব্যক্তিসকলৰ যিবোৰ অল্ড এজ এলিমেণ্ট আছে যিবোৰ বয়সীয়াল ব্যক্তিসকলৰ হোৱা ৰোগ আছে সেই ৰোগসমূহতো নোহোৱা কৰাত জিংকৰ বিশেষ অৰিহণা থাকে আৰু আমাৰ বৃদ্ধি আৰু বিকাশৰ বাবেও আমাক দেহত জিংকৰ প্ৰয়োজন আমাৰ দেহে জিংক নিজে বনাই ল'ব নোৱাৰে গতিকে আমি বাহিৰৰ পৰা আমি অন্যান্য খাদ্য খানাৰ দ্বাৰা বা জিংক ছাপ্লিমেণ্ট গ্ৰহণ কৰি আমি আমাৰ দেহত জিংক পাব পাৰোঁ এজন পৌঢ় পুৰুষৰ দৈনিক 11 মিলিগ্ৰাম জিংকৰ প্ৰয়োজন খাদ্যৰ দ্বাৰা আমাৰ ডায়েটত আমি কমেও 11 মিলিগ্ৰাম যাতে জিংক দৈনিক আমি পাব পাৰোঁ এজন পুৰুষে সেইটো আমাৰ পাব লাগে আৰু এগৰাকী মহিলাৰ দৈনিক 8 মিলিগ্ৰামকৈ খাদ্যৰ দ্বাৰা জিংক পোৱাটো খুবেই প্ৰয়োজনীয় জিংকযুক্ত খাদ্যসমূহ বুলি কোৱাৰ লগে লগে প্ৰথম কথা হ'ল গম ধান বা বাজ্ৰাত প্ৰচুৰ পৰিমাণে জিংক থাকে আপুনি সেই বাজৰা খাব পাৰে তাৰপিছত হ'ল তিলত আপোনাৰ জিংকৰ উপৰিও কেলছিয়াম আইৰণ বা ভিটামিন B6 এই ধৰণৰ থাকে গতিকে তিল খুবেই প্ৰয়োজন পনীৰতো ভালেখিনি পৰিমাণৰ জিংক থাকে গতিকে আপুনি পনীৰ খাব পাৰে তাৰপিছত আপোনাৰ বুটৰ দাইল বা বেংগল গ্ৰাম দাইল বুলি যিটো কোৱা হয় বুটৰ দাইলতো প্ৰচুৰ পৰিমাণে জিংক থাকে তাৰপিছত আপোনাৰ খুতুৰা শাক যিটো লাল শাক বুলিও কোৱা হয় ৰঙা শাক বা ৰাজজিৰা এইসমূহতো প্ৰচুৰ পৰিমাণে জিংক থাকে চেলফিছসমূহতো প্ৰচুৰ পৰিমাণে জিংক থাকে মাছ মাংস কণী বিশেষকৈ সাগৰীয় মাছসমূহ জিংকৰ পৰিমাণ প্ৰচুৰ পৰিমাণে জিংক থাকে আপুনি সেই ধৰণৰ খাদ্য খায়ো আপোনাৰ জিংক গ্ৰহণ কৰিব পাৰে ৰাজমা মটৰ ওটছ আপোনাৰ ব্ৰাউন ৰাইচ আপোনাৰ মাছৰুম বিট এই সকলোসমূহতে জিংক থাকে গতিকে জিংকযুক্ত খাদ্য আমাৰ আশে-পাশে থকা বিভিন্ন খাদ্য আমি দৈনিক খাই থকা ভালেখিনি খাদ্যতে জিংক আমি পাব পাৰোঁ এগৰাকী পুৰুষে 11 মিলিগ্ৰাম দৈনিক খাদ্যৰ দ্বাৰা জিংক পোৱাটো খুবেই প্ৰয়োজন আৰু এগৰাকী মহিলাই 8 মিলিগ্ৰাম খাদ্যৰ দ্বাৰা জিংক পোৱাটো প্ৰয়োজনীয় কিন্তু বয়সৰ লগে লগে যেতিয়া আমাৰ ছাপ্লিমেণ্টসমূহ কমি যায় আমাৰ দেহে সেই ছাপ্লিমেণ্টসমূহ যে খাদ্যৰ দ্বাৰা ছাপ্লিমেণ্ট হয়তো গ্ৰহণ কৰিব নোৱাৰিব পাৰে তেতিয়া বাহিৰৰ পৰা জিংক ছাপ্লিমেণ্ট চিকিৎসকে দিব পাৰে বা প্ৰয়োজন হ'ব পাৰে জিংক ছাপ্লিমেণ্টৰ চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে কিন্তু অতিমাত্ৰা জিংক ছাপ্লিমেণ্টেও আপোনাৰ ছাইড এফেক্ট কৰিব পাৰে জিংক টক্সিচিটি কৰিব পাৰে গতিকে আপুনি খাদ্যৰ দ্বাৰা নেচাৰেলি যদি গ্ৰহণ কৰে তাত বৰ বিশেষ কোনো প্ৰব্লেম নাই কিন্তু যদি আপুনি ছাপ্লিমেণ্ট গ্ৰহণ কৰিব লগা হয় তেতিয়া আপুনি চিকিৎসকৰ পৰা বা পৰামৰ্শ নোহোৱাকৈ ছাপ্লিমেণ্ট গ্ৰহণ কৰাটো অনুচিত কাৰণ জিংক টক্সিচিটি হ'ব পাৰে জিংক টক্সিচিটি হ'লে ব্যক্তিগৰাকীৰ বমি হ'ব পাৰে বমি ফিলিং ভাৱ আহি থাকিব পাৰে আপোনাৰ ভোক নলগা হ'ব পাৰে ব্যক্তিগৰাকীৰ ডায়েৰিয়া হ'ব পাৰে ব্যক্তিগৰাকীৰ পেট কামোৰণি আহিব পাৰে ব্যক্তিগৰাকীৰ মূৰটো বিষাই থাকিব পাৰে মূৰৰ বিষ হ'ব পাৰে বা গুড কলেষ্ট্ৰল হাই ডেনচিটি লিপ'প্ৰ'টিন বুলি যিটো কোৱা হয় HDL কলেষ্ট্ৰলৰ পৰিমাণ কমি যাব পাৰে গতিকে আমি খাদ্যৰ দ্বাৰা নেচাৰেলি জিংক গ্ৰহণ কৰি আমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়োৱাৰ ক্ষেত্ৰতেই কওক বা ঘাঁ শুকোৱাৰ ক্ষেত্ৰতে কওক বা আপোনাৰ হালমইনা চালমইনাৰ পৰা নিজকে প্ৰটেক্ট কৰাৰ হওক বা দেহৰ যিবোৰ মেটাবলিজিম ফাংচন আছে সেইসমূহ নিশ্চিত কৰাৰ ক্ষেত্ৰতে হওক আমাৰ বৃদ্ধি বিকাশৰ কাৰণেই হওক জিংকৰ আমাৰ খুবেই প্ৰয়োজন আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনালোক প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ